सनितपुर जिल्ला धेकियाजुलियाव जोबोद मुगैथाव जिनाहारि जाथाय। धेकियाजुलि बास स्टेशन साखाथिनि आस्था मेडिकेलनि लांगोनायाव सासे फाग्लि आइजोखौ जिनाहारि खालामनाय जाथाया गिख्रंथाव थासारि सोमजिदों ओनसोलाव। सीसीटीवी केमेरायाव रोखा जादों गासैबो जाथाया। फाग्लि आइजोखौ उनफारसे आखाइखौ खानाय एबा लंथं हालोदाव बोखाङो। जाथायथिलिया पुलिस हानजाया नुजाथिनानै सुलाद लादों। जाथायनि सोमोन्दै नुगिरि एबा धेकियाजुलि बास स्टेशन साखाथि मोखाङाव थानाय उरुका लड्जनि मेनेजार नन्दना खौरांगिरिनि गेजेरजों फोरमायो दि दिनै फुङाव उरुका लड्जनि सिंनि उनथिंजाय आखाइ खानाय एबा लंथं देहाजों फाग्लि आइजोखौ गोग्लैना थानाय नुसनो। लोगो लोगो गाननाय जिखौ साखाथिनि फालांगिरिफोरा गानहोफैयो। जाथायखौ उरुका लड्जनि सीसीटीवीआव हमनो हायो। চাক আমিতো ৰাতিটো নাথাকোঁ। আমি যেতিয়া ৰাতিপুৱা ধৰক 10টা মানত মোক এজনে কল কৰিছে দোকানীয়ে যে এনেকৈ পাগলীটো উলংগ হৈ শুই আছে, তাৰ হাতটো চাগে বান্ধা, এনেকৈ ক'লে। হাত বান্ধা আছে? অঁ, হাত বান্ধা আছিলে পিছফালে। তো আৰু এবাৰ ক'লে যে নাই পাগলী নহয় পাগল নেকি, এনেকৈ ক'লে। তাৰপিছত মই কৈছোঁ মই আহি আছোঁ। তো 10:30 মানত আমি যেতিয়া আহিলোঁ তাক চালোঁ যে উলংগ অৱস্থাত যেতিয়া শুই আছে, তাক ভালকৈ চালোঁ যে আমাৰ যি পাগলীটো ইয়াতে থাকে সিয়ে হয়। তো হোৱাৰ পিছত আমি তাক মাতিলোঁ, সি উঠিলে হাতটো খুলি দিবি। মই হাতটো খুলি দিলোঁ, তো খুৰাই এটা নাইটি আনি দিলে, নাইটিটো তাক পিন্ধিব দিলোঁ, সি পিন্ধি পেলাই গুচি গ'ল। তাৰপিছত আমি যেতিয়া CC কেমেৰাটো চেক কৰি চালোঁ, পাইছোঁ মানুহ যে 12:30 মানত এটা মানুহ ইয়াতে আহিছে, তাৰ লগত মানে অভদ্ৰ ব্যৱহাৰ কৰি আছে, কি কৰি আছে। তো কিন্তু ৰেপ কৰাটো দেখা নাই, কিন্তু কেমেৰাত পাইছোঁ যে সি তাৰ লগত কিবাকিবি কৰি আছে। আৰু এইটো হ'ব পাৰে, এনেতো কণ্ডমো তাতে পৰি আছে এটা কৰিডৰটো, হ'ব পাৰে। মইতো এইটো গেটৰ ওপৰেদি চালোঁ উলংগ অৱস্থা পৰি আছিল। পাছত মই ঘৰত গ'লোঁ, ঘৰত গৈ আমাৰ ৱাইফৰ এটা নাইটি আনি তাক ইয়াকে দি দিলোঁ। দিয়াৰ পৰা দিছে নাইটো হাতকেইটা বান্ধা আছিল, খুলি দিয়াৰ পাছত নাইটোতো দি দিছে পাগলী নিজে পিন্ধি লৈছে। পাছত মই ইমানটোৱে জানো। নাই এইবিলাকতো মই দেখা নাই। নাই এইবিলাক মই দেখাও নাই, ইমানটো ধৰিব পৰা নাই। নাই মই চিনিব পৰা নাই মানুহজনক। হা? আৰক্ষীটো মইতো জানো, মইতো ইয়াতে থকা মানুহ, মইতো ইমানটো নাজানো। মই যিমানটো সহায় কৰিবলৈ মই ইমানটো কৰিছোঁ। মই ঘৰৰ হা যিখিনি মই থিয় আছোঁ এইফালে গেটৰ ওপৰতে চাইছিলোঁ মই। অঁ, আমাৰ এইটো গলিটোৰ নাম হ'ল শশধৰ পথ গলি। এই গলিদি সোমাই 1 নম্বৰ ৱাৰ্ডৰ 1 নম্বৰ ৱাৰ্ড এইটো শশধৰ পথ গলি বুলি কয়।